गथायबारि गिर्जानि दालाइसा आफाद PDC आफादा दान होनाय हाबाफारि बानजायदों। गसाइगाव महकुमानि सिङाव थानाय 1 नं बाजुगाव गामिनि गथायबारि गिर्जानि दालाइसा आफाद बिथांखि लानाय आरो जौगाथाय आफादआ दिनै दान होनाय सान फालिदों। 2002 मायथाइयाव जोनोम मोनदोंमोन PDC आफादा आरो गिर्जानि जौगानाय, गिर्जा न' लुखांनाय, गथायबारि गिर्जानि ख्रिस्ट फोथायारिफोरनि न'खर न'खर थांनानै बानजायनाय हाबाफारि बायदि बायदि जौगाथायनि हाबा मावबोदों PDC आफादा। बोसोरफ्रोमबो बर'दिननि 25 डिसेम्बराव गेदेर दान होनाय सान महरै फालिनाय जायो आरो गोबां सुबुंफोरा बायदि रोखोमनि फिथाइ सामथाइ, दाउ अमा, जिब जुनार, थाखा फैसा, सि जोम बायदि बायदि दान होनानै जिसुनि जोनोम सानखौ फालिबोदों आरो दिनै प्लानिं एन्ड डेभेलपमेन्ट कमिटिया जोनोम सान फालिनायजों लोगोसे दान होनाय सान फालिदों आरो गोबां गिर्जानि सोद्रोमाफोरा गोबां दान होनायखौ नुनो मोनदों। बेफोर दानजोंनो गिर्जा न' लुनाय आरो गुबुन गुबुन जौगानाय खामानि मावो होननानै फोरमायदों PDCनि आफादगिरि महन्त मोसाहारि बिथाङा। নমস্কাৰ, প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ গটাইবাৰী চাৰ্চ NLC মণ্ডলীৰ কাৰণে মানে বহুত এটা খুচিৰ দিন, কিয়নো আজি বিগত 2002 চনত মানে আমাৰ গটাইবাৰী NLC চাৰ্চত এটা সাব ব্ৰাঞ্চ PDC বুলি এটা কমিটি গঠন কৰা হৈছিল। এইটো হ'ল PDC প্লানিং এণ্ড ডেভেলপমেণ্ট কমিটি আৰু এই প্লানিং এণ্ড ডেভেলপমেণ্ট কমিটিয়ে বিগত 2002 চন পৰা মানে বহুতো উন্নয়নৰ কাম কৰি আহিছে আৰু গীৰ্জা নিৰ্মাণ কৰা, বাউণ্ডাৰী নিৰ্মাণ কৰা আৰু তাৰ লগতে গীৰ্জা মণ্ডলীৰ ঘৰত যিমান পৰিবাৰ আছে, পৰিয়ালসকল আছে, সেইবিলাকৰ লগত মানে স্পিৰিচুৱেলি ইন কানেকশ্যন কৰি মানে কাম কৰি আহিছে PDC কমিটিয়ে। আৰু আকৌ আজি আমি ইয়াতে আজি এটা বহুত ভাল দিন। আজি 2002 চনত যে গঠন কৰা কমিটি আজি 20 বছৰ পুৰা হৈ গ'ল আৰু আজি 4 জুলাইত আজি এইটো মানে আমি বাৰ্থডে চেলিব্ৰেট কৰিছোঁ। আৰু তাৰ লগতে মানে আমি ইয়াতে মণ্ডলীৰ যিমান সদস্য আছে উইলিংলি আমি দান দিছোঁ গীৰ্জা নিৰ্মাণ কৰাৰ কাৰণে। আৰু গীৰ্জাৰ মণ্ডলীৰ যিটো বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কৰিব লাগে, গৰীব মানুহক সহায় কৰা আৰু আমাৰ মণ্ডলীৰ বহুতো ৰকমৰ বেমাৰ আজাৰত থকা মানুহবিলাক সহায় কৰা, এনেকুৱা মানে বহুত ধৰণৰ আমাৰ বিভিন্ন উন্নয়নৰ কাম আছে। গীৰ্জা নিৰ্মাণ কৰাৰ লগতে আমি এইবিলাক দানবিলাক আমি ব্যৱহাৰ কৰোঁ। আৰু আজিৰ দিনত মই বহুত ভাল পাইছোঁ, কিয়নো বহুত মান্যগণ্য ব্যক্তিসকল আহিছে আৰু আমাৰ লগত আজিৰ এই বাৰ্থডে চেলিব্ৰেশ্যনত আমাক সহযোগিতা দিছে।